আজি বিজেপিয়ে ভয় খাইছে, গোটেই অসমত কংগ্ৰেছৰ জয় জয়ময় হৈ আছে। আজি ইহঁতে এটা ভিতৰু এটা ষড়যন্ত্ৰ চলাই আছে যে পঞ্চায়ত ইলেকশ্যন টাইম মতে সিহঁতে নাপাতে। আমাৰ কংগ্ৰেছৰ সমূহে গোটেই অসমত এটাই দাবী যে টাইম মতে কংগ্ৰেছ ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন পাতিব লাগে। আৰু আমাৰ যিখিনি চেম্বল আছে কংগ্ৰেছৰ, আমাৰ চেম্বলত কংগ্ৰেছৰ মানে হেৰি কৰিব লাগে, প্ৰতীক চিহ্ন হিচাপে আমাক দলীয় কৰ্তৃত্ব আমাক দিব লাগে। আজি এই কাৰণে আজি আমি ইয়াত একগোট হৈছোঁ, আমাৰ এইটো ধৰ্মঘট কৰিছোঁ। আমাৰ অনতিপলমে এইখিনি যদি আমাৰ মতে নহয়, ইয়াতকৈ আমি বেছি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে নাৰায়ণগাঁও মাহমে আৰু বিলাচীপাৰা ব্লক কংগ্ৰেছ কমিটিয়ে আমি মেমৰেণ্ডাম দিছোঁ। মেমৰেণ্ডামৰ উদ্দেশ্য হ'ল বিজেপি চৰকাৰে ভিতৰুৱাভাৱে আমি গম পাইছোঁ সিহঁতে মানে পঞ্চায়ত ইলেকশ্যন সময়মতে নাপাতে, আৰু 2 নম্বৰ সিহঁতে চিম্বলবিহীন পঞ্চায়ত ইলেকশ্যন যদিও পাতে চিম্বলবিহীন পাতিব খুজিছে। আমি আমাৰ দলৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ হৈ আমি এইটো ধিক্কাৰ দিছোঁ। আগত যেনেকৈ পঞ্চায়ত ইলেকশ্যন পঞ্চায়ত উন্নয়নৰ কাৰণে চিম্বলত হৈছে, বিভিন্ন পাৰ্টিৰ চিম্বলত, তেনেকৈ এইবুলিও মানে বিজেপি চৰকাৰে পাতিব লাগিব। আৰু অন্যথা আমি নামানো, আমি কোনো পধ্যেই এইটো মানি ল'বলৈ বাধ্য নহওঁ। গতিকে বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ, পঞ্চায়ত ইলেকশ্যন গাঁৱৰ উন্নতিৰ কাৰণে হয়, পঞ্চায়ত ইলেকশ্যন গাঁৱৰ ডেভেলপৰ কাৰণে হয়। আপোনালোকে যদি মানে ঢোল বজাই আছে যে আমি গাঁৱৰ উন্নতি কৰিছোঁ, আপোনালোকৰ যদি সৎ সাহস আছে আপোনালোকে পঞ্চায়তত বিভিন্ন দলৰ চিম্বলত পঞ্চায়ত ইলেকশ্যনটো সময়মতে পাতিব। এইখিনিয়ে আজি আমাৰ মেমৰেণ্ডাম, আৰু এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ বিলাচীপাৰা চাৰ্কেল অফিচাৰৰ জৰিয়তে আমি পঠাম।